আমি তোর ওচৰত অপৰাধী বাছা অপৰাধী আমি তোৰ কলত ৰৈ কিমান যে কষ্ট দিছো বাছা কিমান যে কষ্ট দিছো নহয় বাছা নহয় পিতা বাছা নহয় আই তোমালোকে তেনেকৈ নকবা মোৰ বাছা পিতৃ-মাতৃৰ চৰণ সেৱা কৰাটোৱে জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আৰু তোমালোকৰ সেৱা কৰাটো যে মোৰ বাবে কিমান আনন্দৰ কাম সেইটো বাৰু মই আপোনালোকক কেনেকৈ বুজাম আৰু বাছা ময়ো কি কষ্ট কৰিছো আই যে পিতাৰ বাবে এই বিনন্দীয় সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি নিজ বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ পৰিণাম জানো কোনো পুত্ৰ জীৱনত বুজাব পাৰিব আই কেতিয়াও নোৱাৰে ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলেও বাছা হেৰা জীৱনে শিকাইছে তোক যি সময়ত তোৰ সমনীয়াই আহি ধেমালি ৰং হৈছে জীৱন বহুত কৰিছে সেই সময়ত বাছা সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ আদিয়ে জননীয়ে মোৰ বিচাৰিছ নহয় পিতা তোমাৰে ভিক্ষা লাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ কৰিছ বাছা দিন পাৰ কৰিছ চাৰে ৰ'দে বৰষুণে বাছা চিঠি উৰি ইমান কষ্ট নহয় পিতা নহয় অন্ধ হলেও তোমালোকৰ পৰ্যায়ত থাকি মই সাহস পাওঁ তোমালোক দুয়ো নহলে যে মই তেনেই নিথৰুৱা হৈ পৰিম এই বাছা বুলি শুনো যেতিয়া বাছা বুলি শুনো যেতিয়া মই এখানি মাত মোৰ হাত পৰি যায় যাও বলা আমি লক্ষ্যস্থানে তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত কিন্তু ক'ত বাছা শুনা নাই দেখোন কোনো পশু পক্ষীৰ মাত এই ধৰাৰ বুকুলৈ সন্ধিয়া নামি আহিল নেকি বাছা নহয় পিতা বাছা নুহেতু বৰ্ষার সময় বাছা পঞ্চবর্ষে
পঞ্চবর্ষে অনাবৃষ্টির বাবে দুর্ভিক্ষই দেখা দিছে অযুদ্ধ রাজ্য ফলমূল ফলমূল অন্নৰ অভাৱত প্ৰজাগণে ত্যাগিছে ৰাজ্য প্ৰজাগণৰ লগতে বনৰ পশু পক্ষীগণেও ত্যাগিছে ৰাজ্য আৰু পিতা, বাছা প্ৰজাগণে কৰিছে বঞ্চনা বাছা যে মহাৰাজ দশৰথৰ বাবে অপিতা মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ধৰিছে ভূলমঙ্গল আই প্ৰিয়ে মোৰ জীৱনা সমাজ হোৱা নাই ফলমূলৰ অভাৱ কিন্তু মনত লাগিছে বেজাৰ পিতা অযুথাৰ বিপথি ৰজা দশৰথৰ খুব কৰ্মৰ বাবে প্ৰজাগণে আজি ভুগিছে লীলা